हेलो फ्रेंड्स, मैं आज आपनलोকৰ মাজলৈ एक ग्रेভি रेसिपी এটা লৈ আহিছো। তাৰ বাবে মই লৈছো ডাঙৰ সাইজৰ বিলাহী এটা, আদা নহৰু লং ইলাচি দালচেনি, জলকীয়া 3টা আৰু মই পিয়াজ এটা ফ্ৰাই কৰি লৈছো। ফ্ৰাই কৰি ঠাণ্ডা কৰি মই মিক্সিত পিছি লম আৰু বনাওতে মই দেখাই যাম কি কি দিছো, চাই যাব শেষলৈকে চাব ভিডিওটো। মই ইয়াত গোটা জিৰা লং ইলাচি দালচেনি দি দিলো। এতিয়া মই ইয়াত পিছি থোৱা আদা নহৰুখিনি দি দিলো। আদা নহৰুখিনি অলপ টাইম ভাজি লৈ মই এতিয়া পিছি লোৱা বিলাহীটো দি দিলো। অলপ টাইম ভাজি লম এইখিনি। বিলাহীখিনি মোৰ ভজা হৈ গৈছে অলৰেডি। মই এতিয়া ইয়াত নিমখ, হালধি, জিৰা 1 চামুচ, জলকীয়া গুড়ি 1 চামুচ গৰম পানীত মিলাই লৈছো। সেইখিনি তেলতে দি দিম এতিয়া। এতিয়া মই পিঁয়াজখিনি দি যাম ফ্ৰাই কৰি পিছি লোৱা। মই এতিয়া ইয়াত আলু এটা দি দিলো, বইল কৰি ৰুকি লৈছো। মই এতিয়া 1 কাপ পানী এড কৰিলো ইয়াত। উতলিবলৈ দিম অলপ টাইম। মই ইয়াত এতিয়া চেনি অকণ দি দিম। যোনে বেয়া পাই নিদিলেও হ'ব চেনি। এতিয়া মই বইল কৰি লোৱা ডিমখিনি দি দিলো। এতিয়া মই গৰম মছলা দি দিম আধা চামুচ। মোৰ এগ গ্ৰেভি ৰেডি হৈ গ'ল।